মুৰ্গী মাংস আপোনালোকেতো বহুত বেলেগ বেলেগকৈ বনাই খাইছে। ময়ো আজি এটা অকণমান নিজৰ ষ্টাইলত বনাম। একেবাৰে চিম্পল, আদা, নহৰু আৰু অলপ জলকীয়াৰ গুড়ি, লগতে অলপমান খৰিচা। মছলা কম হ'লেও কথা নাই, সোৱাদ আল্টিমেট হ'ব। গতিকে আৰম্ভ কৰি দিওঁ ব'লক। মই এইখিনিয়ে লৈছোঁ: আদা, নহৰু, কণবিলাহী, পিঁয়াজ, মান ধনিয়া আৰু অলপমান গাজ টেঙা আৰু মাংস আধা কিলো আৰু অলপমান জলকীয়া, শুকান জলকীয়া গুড়ি কৰি লৈছোঁ। তেতিয়াহ'লে আৰম্ভ কৰোঁ আহক। কেৰাহী বহাই দিলোঁ, গেছ অন কৰি দিলোঁ। বাছ, এতিয়া সৰিয়হৰ তেল। তেলত পানী আছিল চাগে অলপমান, কথা নাই। এতিয়া দিম পিঁয়াজ। পিঁয়াজখিনি ভাজিম অলপ ৰঙচুৱা পৰালৈ। জুইটো কমাই দি অলপমান এটা কাম আছে, কামখিনি কৰি লওঁ। খৰিচাখিনি অলপমান সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া মোটামুটি হৈ গ'ল খৰিচাখিনি। এতিয়া দিম মাংসখিনি পিঁয়াজখিনিৰ লগতে ভাজিম। পিঁয়াজ সেইকাৰণে মই বেছিকৈ ভাজিব দিয়া নাই, কমতে জুই কম কৰি ৰাখিছিলোঁ। পিঁয়াজখিনি অলপমান এনেকৈ থাকিব আৰু একেবাৰে গলি নাযায়। মই নিমখ দি দিছোঁ এতিয়া। আপোনালোকেও হিচাপমতে নিমখ দিব মাংসৰ অনুপাতত। এতিয়া ভালদৰে ভাজিম। এতিয়া মই গোটাকৈ ৰাখি থোৱা আদা নহৰুখিনি প্ৰথমতে দিম। আৰু আদা নহৰু মই এনেকৈও থেতেলাইও ৰখা আছে, সেইখিনি অলপ দেৰিকৈ দিম। ইয়াতে গোটাখিনি মই এতিয়া আগতীয়াকৈ দিছোঁ। ভাজিম ভালদৰে, অলপমান ঢাকি দিছোঁ। এতিয়া এনেকৈ জুই কমাই মই ভাজি আছোঁ, জুইটো বেছিকৈ দিয়া নাই। এতিয়া দি দিম অলপমান এই শুকান জলকীয়াখিনি যে মই গুড়ি কৰি ৰখা আছিলে, সেইখিনি দি দিছোঁ। আপোনালোকে হিচাপমতে দিব, যদি জ্বলা বেছি খায় তেতিয়াহ'লে দিব পাৰে। এতিয়া দিম মই খৰিচাখিনি দিয়াৰ পাছত অলপ সময় ঢাকি দিম মাংসখিনি সিজিবলৈ। এতিয়া দিম কণবিলাহীখিনি আৰু আদা নহৰু যে থেতেলিয়াই ৰাখিছিলোঁ, সেইখিনিও দি দিম লগতে। তাৰপাছত বঢ়িয়াকৈ আকৌ লৰাই ভাজি থাকিম। অলপমান মান ধনিয়াও দি দিছোঁ। এতিয়া মজাকৈ ভাজিম যাতে বিলাহীখিনিও ভালদৰে সিজি যায়। মোটামুটি মাংসখিনি সিজি আহিছে আৰু এতিয়া এই কণবিলাহীখিনি অলপমান ভাঙি দিম ভালদৰে। তেতিয়া মিক্স হৈ যাব ধুনীয়াকৈ, গ্ৰেভিটো ভাল হ'ব আৰু। মোটামুটি ভাজা হৈছে আৰু এতিয়া দিম গৰম পানী, যাতে অলপমান জোল হয়। এইটো জোল অলপমান নহ'লে ভাল লাগিব আৰু একেবাৰে ড্ৰাই ফ্ৰাই টাইপৰ নহ'ব আৰু থুপথুপীয়া অলপমান বনাম তেনেকৈ। খুব চিম্পুল ৰেচিপি এইটো, সকলোৱে বনাব পাৰিব। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, খুব সোৱাদ হয়। কিন্তু বেলেগ মছলা নিদিব। আৰু বহুতে খৰিচা ভাল নাপায় বহুতে। মই এতিয়া খৰিচা দিছোঁ যিহেতু, আপোনালোকে খৰিচা নিদি পেলাইও বনাব পাৰে, তথাপিও সোৱাদ হ'ব খুব। গতিকে মোটামুটি হৈ গ'ল। এয়া চাওক কি ধুনীয়া গোন্ধ ওলাইছে। এতিয়া ইয়াৰ যোনটো বিলাহী আৰু সেই যে জলকীয়াৰ গুড়িখিনি দিছিলোঁ, তাৰে কালাৰটো ধুনীয়াকৈ উঠি গৈছে। মই কিন্তু ইয়াতে হালধি দিয়া নাই দেই। আপোনালোকে দিব পাৰে হালধি, জালুকো দিব পাৰে। যিহেতু জ্বলা মই অলপ কমকৈ খাওঁ কাৰণে মই জালুক দিয়া নাই। ইয়াতে অলৰেডি জ্বলা হৈ গৈছে। শুকান জলকীয়াবিলাকো আজিকালি বহুত জ্বলা। কাশ্মীৰী গোটা শুকান জলকীয়াটো পাবলৈ টান, য'তে ত'তে নাপায়। সেইটো যোনটো শুকান জলকীয়া থাকে, সেইটোৱে সাধাৰণ জলকীয়াই থাকে চাগে, শুকান কৰি দিয়ে আৰু। গতিকে জ্বলা হ'বই। আৰু হৈ গ'ল মাংস। আপোনালোকে এবাৰ বনাই চাওক। ভিডিঅ'টো চাই কেনে পালে জনাব। পুনৰ লগ পাম আকৌ এবাৰ অন্য এটা ভিডিঅ'ত। ধন্যবাদ। নতুনসকলে ছাবস্ক্ৰাইব কৰি দিয়ক আকৌ, তেতিয়াহে মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে। গতিকে ছাবস্ক্ৰাইব কৰি অল কৰি দিব, তেতিয়া আপোনালোকৰ মোৰ নতুন ভিডিঅ'বিলাক ন'টিফিকেশ্যনবিলাক পাই থাকিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। টেক কেয়াৰ, বাই বাই।